হাই গাইজ কি খবৰ? মই বৰ্তমান শিৱসাগৰ এইখন লাদেন বজাৰ প্ৰত্যেকটো দেওবাৰে বজাৰ বহে আৰু বজাৰতে বহে আপোনালোকক গোটেই পৰিৱেশ দেখাম। আজি আমাৰ শিৱসাগৰ লাদেন বজাৰ আজি দেওবাৰে যথেষ্ট মানুহ হয়। পাচলি সকলো বস্তু ওলায় আৰু মাছো ওলায় বা বিভিন্ন ধৰণৰ আলু পিঁয়াজ দাইল। আমাৰ এই যিখন শিৱসাগৰ লাদেন বজাৰত তুমি কেতিয়াবা বজাৰ কৰিছা নাই? কৰিছা। এই আজি কিবা বজাৰ কৰিবা নি? আমি নকৰোঁ। আৰু হেৰি লোৱা আকৌ কোমোৰা ওলাইছে, জাতিলাও ওলাইছে আৰু বিভিন্ন ধৰণৰ পাচলিও ওলাইছে। আপুনি বজাৰ কৰিলে নি? কি কিনিলে? ক'ত তিতা কেৰেলা? কেজি কিমানকৈ লৈছে? 25 টকা। আকৌ শিৱসাগৰ টাউনত বোলে বিশেষ দাম, বহুত দাম হয় জানো? তিয়হ কেনেকে দিছা? 20 টকা কেজি। দাম কিমানকে দিছা? 80 টকা। কম? বিক্ৰী বাৰ্তা কেনেকুৱা হৈছে? ভালেই ন? ইয়াত অকল পাচলিয়ে নহয়, ইয়াত আপোনাৰ হাঁহ কুকুৰা সকলো বিক্ৰী হয়। এতিয়া মই আপোনালোকক দেখাম হাঁহ এজন ব্যক্তিয়ে বিকি আছে এনেই কেজি। দাদা কেনেকুৱা ভালনে? কেজি কেনেকৈ বিকিছে? গোটাকে বিকিছে নি? গোটা মানে চাইজ লৈ এনে নৰ্মেল এইটো প্ৰায় 1.5 কেজি মান চাইজৰ হ'ব নি? আপুনি ইয়াত প্ৰত্যেক দেওবাৰে সদায় বহেনে? মানে প্ৰত্যেক দেওবাৰে বহে। এই 1.5 কেজি ৱেটৰ হাঁহটো কিমান মান হ'ব? 450। ঠিকেই আছে। 1.5 কেজি ৱেটৰ এটা হাঁহ 450। কোমোৰাত বিন্দাছ জুতি লগাই এসাঁজ খাব। আহিব আমাৰ শিৱসাগৰ লাদেন বজাৰলৈ। এয়া শুকান মাছ বিকি আছে, এয়া গোটেইখিনি শুকান মাছ। বমলা মাছ কেনেকৈ দিছে? 100 গ্ৰাম 40 টকা। এই বিক্ৰী বাৰ্তা কেনেকুৱা? কেইটা বজাৰ পৰা বহি আছে ইয়াত? 1:30 বজাত। ৰাতিপুৱা 4টাৰ পৰা বহিছে? অ' মাই গড, কষ্ট অলপ কৰিছে ন? বহুত কষ্ট হৈছে। এতিয়া কেইটালৈকে বহিব? ৰাতি 8টালৈকে বহিব। বজাৰ কৰিলে নে? বস্তু বাহানি দাম পাইছে নে দামটো কম পাইছে? এতিয়াতো কি বস্তুৰ দাম আছে। দুমুনা যে কৰিলা গোটেই সপ্তাহটোৰ কাৰণে, দেওবাৰলৈকে জুৰিবনে? হৈ যাব। কোন জেগা? ঘৰ কোন জেগা? দিহিঙপুৰ। দিহিঙপুৰ। ঠিকে আছে। এতিয়া চাইকেল লৈ গৈ থাকিবা আৰু? চাইকেলত গৈ থাকি মই ইয়াতে আপোনালোকে ভিডিঅ'টো কোন জেগাৰ পৰা চাই আছে প্লিজ কমেণ্ট এটা কৰি দিব। আৰু আমাৰ শিৱসাগৰ লাদেন বজাৰত আপোনালোকে কোনোবা এদিন হ'লেও বজাৰ কৰিছেনে? যদি বজাৰ কৰিছোঁ বুলি কমেণ্ট এটা কৰি দিব।